পিছত সন্মান জনাব বিচাৰিছো ইয়াত উপস্থিত শ্ৰদ্ধাৰ নিৰঞ্জন ৰোৱা আমাৰ প্ৰাক্তন ডিচি মালাকৰ ডাঙৰীয়া সকলো অনুগামী আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজ আজি নিজকে ধন্য মানিছো এই পবিত্ৰ অনুষ্ঠানটোত মই আহি আপোনালোকৰ লগত উপস্থিত থাকিব পৰাৰ বাবে আজি যিজন ব্যক্তিয়ে আমাৰ অকল এই অঞ্চলৰ লোকক নহয় বিভিন্ন দূৰ দূৰণিৰ লোকক এটা ভাল জীৱনৰ পথ দেখুৱাই দি জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম কৰাইছিল এই সংসাৰ এই সমাজ আৰু মানৱ ধৰ্ম বিষয়ে যিজনে ইয়াত থাকি ফালে জ্ঞান দিছিলে তেওঁক হেৰুৱাই ল'ব লগা হোৱাটো কিমান আমাৰ কাৰণে ক্ষতি বেদনাদায়ক এই কথা আমি সবে উপলব্ধি কৰিব পাৰোঁ বহুতো তেনেকুৱা ধৰ্মীয় ব্যক্তি জীৱনত পাই আহিছোঁ আটাক ইমান দিন মই পোৱা নাছিলোঁ আৰু বাকী জীৱন কালত যেতিয়া ডেকা কাল আছিল তেতিয়া অনুভৱ কৰিব পৰা নাছিল যে তেনেকুৱা ধৰণৰ আধ্যাত্মিক দিশতো আমি কেতিয়াবা ক'ৰবাত অলপ চৰ্চা কৰিব লাগে কাৰোবাক লগ ধৰিব লাগে সেৱা কৰিব লাগে গতিকে তেনেকুৱাকৈ উশৃংখল টাইপ জীৱন আমি কটাইছিলোঁ কিন্তু আহি আহি শেষ মুহূৰ্তত যেতিয়া মানুহ এটা বয়সলৈ আহে তেতিয়া জীৱনৰ গোটেই বস্তুবিলাক অলপ পুনৰ লুঠিয়াই চাব বিচাৰে যে সঁচাকৈ জীৱনটোনো কি গতিকে মোৰ জীৱনতো তেনেকুৱা যেতিয়া এইখিনি উপলব্ধি আহিল তো বিভিন্ন ধৰ্মগুৰু সকলকো যেতিয়াই লগ পাইছোঁ তেতিয়াই তেওঁলোকৰ পৰা বহু কথা জানিবলৈ চেষ্টা কৰি আহিছোঁ আৰু তেনেকৈ সৌভাগ্যক্ৰমে আটাৰ লগত মোৰ 4 বছৰমান আগত দেখা দেখি হ'ল আৰু ইয়াত এই বিধানসভা নিৰ্বাচনৰ পৰা বহুত ওচৰলৈ আটাক পালোঁ জাগাত ঘূৰিও আহিলোঁ মই এইখিনি দিনটোত তেখেতৰ লগত যিখিনি লগ পাইছোঁ যিখিনি কথা বাৰ্তা আকাৰ ইংগিত তাত মই দেখি অনুভৱ কৰিছোঁ তেওঁ সাধাৰণ মানুহ নহয় আৰু সাধাৰণ গুৰুও নহয় মইতো সেইদিনাও কৈ আছোঁ তেখেতে এজন মহাপুৰুষ আৰু অসাধাৰণ লোক তেওঁৰ জীৱন বিষয়ে আমি সব জানিলেও হ'ব খুজিলেও তেখেতৰ নিচিনা আমি হ'ব নোৱাৰোঁ তেখেতৰ নিচিনা নিজৰ সম্পূৰ্ণ জীৱন গোটেইখিনি মানৱ সমাজৰ কাৰণে ত্যাগ কৰা সেয়া ইমান সহজ কথা নহয় গতিকে সাধাৰণ মানুহে কেতিয়াও তেনেকুৱা ধৰণৰ নিজৰ জীৱনক উচৰ্গা কৰিব নোৱাৰে যদিহে তেওঁ মানুহৰূপী ঈশ্বৰ নহয় আমি হ'লো ত্যাগ মনোভাৱৰ মানুহ আৰু সেইকাৰণে তেওঁক আমি চাইও বুজিব নোৱাৰোঁ দেখিও ধৰিব নোৱাৰোঁ অনুভৱো আমি কৰিব নোৱাৰোঁ সেইটো আমাৰ ভুল কিন্তু যদি আমি গভীৰভাৱে তেখেতৰ গোটেই জীৱন কি ধৰণৰ জন্মৰ পিছত আহি আজি এই অৱস্থালৈ আহিল সেইটো যদি আমি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে মানুহ কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে তেখেতৰ নিচিনা হ'ব নোৱাৰে নিজৰ খোৱাৰ আগত আনৰ খোৱাটো খবৰ নিজৰ কষ্টৰ আগত আনৰ কষ্ট নিজৰ শেষ জীৱনলৈকে তেওঁ বিচনাতে থাকিলেও মানুহ এটা আহিলে প্ৰথম এই মানুহজন খাইছে খোৱা নাই কোনোবা যত্ন লৈছে লোৱা নাই তাকে লৈ হাহাকাৰ কৰিছে নিজৰ শেষ এই মুহূৰ্তলৈকে এয়া কেতিয়াও সাধাৰণ মানুহৰ হ'ব নোৱাৰে সেইকাৰণে আমি যদি জ্ঞানী ব্যক্তি হলো হয় আমি ক'লো হয় তেখেতে মানুহৰূপী এজন ঈশ্বৰ ৰূপটোহে মানুহ কিন্তু ঈশ্বৰে আমাৰ কাৰণে পঠাইছে
আমি সেইটো চিনিব নোৱাৰিলো সেইটো আমাৰ ভুল আমি যদি ক'ৰবাত বুজিব নাজানিলো সেইটো আমাৰ ভুল কিন্তু আমাৰ মাজত তেখেতক এই সংসাৰ বিষয়ে মানৱ জীৱন বিষয়ে আৰু আমি কেনেকৈ নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগে এই গতি পথ প্ৰদৰ্শক হিচাপে আমাৰ মাজত তেখেতক পঠাইছিলে গতিকে আমি কিমান ধন্য আছিলোঁ কিন্তু কিমান আমি সদ্ব্যৱহাৰ কৰিব পাৰিলোঁ ইয়াত সময়ে ক'ব গতিকে সেইকাৰণে আজি যিটো তেখেতৰ বিষয়ত জীৱনী সৰুকৈ হ'লেও এটা আৰম্ভণি সেই বস্তুটো ওলাইছে সেইটোৱেই শেষ নহয় তেখেতে কৈছে ক'ৰবাত ভুল থাকিব পাৰে মই কৈছোঁ ভুল কেতিয়াও নাথাকে অনুভৱত বেলেগ বেলেগ হয় আটাক মই লগ পাইছোঁ মোৰ অনুভৱ বেলেগ মই বেলেগ এটা দৃষ্টিৰে চাইছোঁ আৰু বেলেগ কিবা এটা মই দেখিছোঁ সেইটো মই লিখিম গতিকে যিসকলে যি দৃষ্টিত তেখেতক দেখা পাইছিলে তেনেকুৱা ধৰণৰ হাজাৰটা লাখটা তেখেতৰ জীৱনী আমাৰ মাজত চলি থাকিবই লাগিব গতিকে জীৱনী কোনোবা এজন লিখিলে তাতে শেষ নহয় আটাৰ জীৱনী সকলোৱে লিখিব লাগে কোনোবা যদি 1 ঘণ্টাই পাইছে আধা ঘণ্টাই পাইছে সেই সময়তো তেখেতৰ লগত কি কথা হৈছিল তেখেতে কি আমাক বুজনি দিছিল এই বিষয়ে লিখা থাকিব লাগে গতিকে এইটো চলি থাকিব 50 বছৰটো আটাৰ বিষয়ে কোনোবাই সমগ্ৰ আমাৰ লিখনিবোৰ চাই ফালে তেওঁ আৰু এটা অনুভৱত আটাৰ বিষয়ে তেওঁৰ উপলব্ধিটো লৈ ফালে তেখেতৰ জীৱনী লিখিব গতিকে সেইটো কেতিয়াও তেওঁৰ যিটো সৃষ্টি আমি কোনো এজনে বা ডাঙৰ কিতাপ এটা লিখি আমি শেষ কৰিব নোৱাৰো তেখেতে যিখিনি আমাক দিছে গতিকে আমাৰ ওপৰতে নিৰ্ভৰ গতিকে আহি থকা দিনটোত আটাৰ যিটো জীৱন কৰ্মজীৱন আৰু যিটো দৰ্শন এই বিষয়ে আমিয়ে বিলাব লাগিব আমিয়ে আনক জনাব লাগিব গতিকে সেই কেন্দ্ৰ আমাৰ যেহেতু স্থায়ী নিৰঞ্জন বাপক অলৰেডি আজি ঘোষণাই কৰিছে যে ইয়াৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিব গতিকে সেই কেন্দ্ৰটো আমি আটাৰ যিটো সপোন আছিলে সেই সপোনটো লৈ ফালে বাস্তৱত আমাৰ মানৱ সমাজৰ কাৰণে এটা তেনেকুৱা ধৰণৰ কেন্দ্ৰ হিচাপে আমি কৰি ৰাখিব লাগিব য'ত আহিলে মানুহে নিজৰ জীৱনৰ বিষয়ে জনা মাত্ৰ নহয় জীৱনৰ পথটো প্ৰশস্তভাৱে দেখিবলৈ পায় সক্ষম হয় ইয়াত অহাৰ লগে লগে তেনেকুৱা এটা পৰিৱেশ আমি গঢ়িব পাৰিলে নিশ্চয় আটাৰ যিটোৰ কাৰণে সৰ্বোচ্চ জীৱন আজি আমাৰ কাৰণে দিলে সেয়া নিশ্চয় অলপ হ'লেও ইয়াৰ মূল্যটো আমি ৰাখিব পাৰিম গতিকে সেইখিনি কৈ আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ নিৰঞ্জন বাবা আছে আজিৰ পৰা তেখেতে যিহেতু ইয়াত থাকিব পৰৱৰ্তী পৰ্যায়ত আমি সকলোৱে তেখেতৰ লগত আলাপ আলোচনা কৰাই নহয় আমি সকলোৱে সহযোগ কৰি ফেলে আটাৰ যিটো জীৱন দৰ্শন সেইটো আমাৰ সমাজত জীৱিত ৰাখিবৰ কাৰণে আমি কাম কৰি যাব লাগে এইখিনি অনুৰোধ কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ